কালি 1টা বজাৰ পৰা বাঢ়িছে। 1টা বজাৰ পৰা 1টা বজাৰ পৰা প্ৰায় এতিয়ালৈকে অকণমান এতিয়া কমিছেহে। কমিছে। অঁ আচ্ছা হেৰি অফিচৰ পৰা মানুহ কিবা ডিপাৰ্টমেণ্টৰ পৰা মানুহ ইয়াত চাবলৈ আহিছে নে অহা নাই? নাই এতিয়ালৈকে অহা নাই। মই গাঁওবুঢ়াক ফোন কৰিছিলোঁ, আহিম বুলি কৈছে, কিমান কেইটা বজাত আহে খবৰ পোৱা নাই। কিন্তু এটাই কথা, আমাৰ ইয়াত দিহিৰি চাপৰি আৰু দিহিৰি কছাৰী, দিহিৰি লেপং তিনিখন গাঁও এতিয়া পানীৰ তলত হৈ আছে। এতিয়া ক'তো ওলাব পৰা নাই, কমিউনিকেশ্যন বেয়া। এতিয়া পানী এইটো দেখিছেনে, পানীৰ তলত হৈ গৈছে। পানী কেনেকৈ আনিব? ফিল্টাৰ গোটেই এই তেনেকৈ কৰিলে গোটেই অৱস্থা বেয়া হৈ গৈছে। পানী এতিয়া নোখোৱাকৈ আছোঁ আৰু কাইডৰ নাটনি হৈছে। গৰু ম'হ চব জেগা এই আলিপুৰত নোখাই নাপায় এনেকৈ হৈ আছে। চৰকাৰে একো বিকল্প ব্যৱস্থাই কৰা নাই এতিয়ালৈকে। চৰকাৰে একো ব্যৱস্থা লোৱা নাই। নাৱৰ ব্যৱস্থা একেবাৰে একো কমিউনিকেশ্যনেই নাই, নাও নাই, কিবাও নাই। এতিয়া মানুহকেইটা ঘৰতে আবদ্ধ হৈ আছে, কিবা এটা ল'বলৈ হ'লেও নাই, ক'তো যাব পৰা নাই। এই আমাৰ দিহিৰি কছাৰী, দিহিৰি চাপৰি 5টা 6টা জেগাত চব কালবাম হৈ আছে। চব কালবাৰে কোনো উঠাই নিলেগে। চৰকাৰক কি জনাব এতিয়া? চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ যে চৰকাৰে বিকল্প ব্যৱস্থা কৰক। এই আমাৰ কাইড বা পানী যোগান কিবা কৰক, কাইড ৰিলিফ দি মেলি ৰাইজক অকণমান হ'লেও আন্তনা পাওক আৰু নাৱৰ ব্যৱস্থা কৰক। তাৰপৰা তিৰবেলো লাগিব, তিৰবেলৰ ব্যৱস্থাও নাই। গৰু ম'হৰ কাৰণে তিৰপালো লাগিব।